हेलो एवरीवन আজি আকৌ আরেটা ভিডিওলে আপোনালোকক স্বাগতম জনাইছো আমি এতিয়া ওলাই আছো ধুনিয়াকে কত যাবা মাস্ক লগাই দেখাই দিয়া বা আমি অলপ ওলাই যাও 6 মাইল যাও পূজা আছে গণেশ পূজা কিন্তু কি হল মই কুৰ্তি পিন্ধিয়ে লৈছো ৰেপিডো লৈ যাম আৰু তেতিয়া অকমান লৰালৈ গলে অকমান দিগদাৰ হয় মেখেলা চাদৰ পিন্ধি যাবলে অকলে তাক লাগিব লাগে এই কাৰণে কুৰ্তি পিন্ধিয়ে ওলাইছো আজি পূজা দেখাম বাৰু গুৱাহাটীতে আৰু তেনেকে নহয় আৰু গাঁৱত যিদৰে পূজা হয় বাৰু দেখুৱাম যিমানখিনি পাৰো গৈ লওঁ আহিলো পূজালে আহি দেয়ে প্ৰসাদ ঠিক কৰি আছো ধুই আছো মানে পূজাৰ কাৰণে প্ৰসাদ লাগে পিনে দেৱে কাম কৰি আছে সো মই প্ৰসাদখিনি অলপ ধুই দিওঁ ধুই দেখাই আছো দেৱকো দেখাম কেনেকৈ কাম কৰি আছে পূজা হ'লে পূজাও দেখাম এতিয়া মই কাম কৰি লওঁ কাৰণ দাদাই বিয়া পতা নাই সেইটো কাৰণে আমিয়ে কৰিবলগীয়া হৈছে তাৰপিছত কৰি লওঁ প্ৰসাদখিনি ঠিক কৰি লওঁ তাকো আহি আছো দেখাম এয়া মই প্ৰসাদ খাই আছো আজি কেমেৰামেন বেলেগ এই কৰিব লাগিব পূজা দেখা দিয়ে কাম কৰি আছো দেৱী দেখা দিয়ে মই হেল্পাৰ মই কামত লাগি আছো দেৱৰ লগত আদেই কৈ দিব দেই ৰ'ব দেৱে কৈ দিব গণেশ পূজা হয় তাতে কি কি নমস্কাৰ মানে আমাৰ এই গণেশ পূজাৰ ভাগত মানে আমাৰ সকলো কামকে সিদ্ধি হয় মানে যিটো মানস কৰে এই মানসটো মানে সম্পূৰ্ণ হয় বিবাহ বাৰু আদিৰ ক্ষেত্ৰত গণেশ পূজা কৰা হয় আৰু যেতিয়া ব্যৱসায় বাণিজ্যৰ আগত গণেশ পূজা কৰা হয় তেতিয়া মানে সকলো কাম সিদ্ধি হয় সেইটোৱে গণেশ পূজা ভাগ কিয় পতা হয় গম পালেই আপোনালোকেও পাতিব যদি কাৰোবাৰ ঘৰত অপায় অমংগল হৈ আছে পাতিব পাৰে ভাল আজি কেইটালৈ পৰিছে 12টাৰ পৰা আজি 12টাৰ পৰা কৰিছে আজি 12টাৰ আকৌ নেক্সট কেতিয়া আছে কাইলৈ 9টালৈকে আছে তাৰপিছত আকৌ তিথি কৰিব লাগিব ন আপোনালোকে পাতিব পাৰিব নেক্সট আকৌ তিথি কেতিয়া পৰে চাই পেলাই বাকী মই দেখুৱাই যাম বাৰু পূজা ভাগ যিহেতু কৰোণাৰ ছিজন মানুহ নাই তেনেকৈ এজন দুজন হ'ব চাগে ইয়াতে মই যেতিয়া পূজা আৰম্ভ হয় দেখুৱাম বাৰু আপোনালোকক পূজা চলি আছে Hare Om Ganastakam Dharmasparsam Paramarnastam Nasam Hare Om Ganastakam Dharmasparsam Paramarnastam Nasam Hare Om Guru এয়া ভক্ত দেই বহি আছে লুকাইছা কিয় ইয়াক যে একদম ফকাছ কৰিম মই চাই দিয়া পিছত চোৱা আহে দেখা এইফালে ঘূৰাই দিয়া লাষ্ট চবৰে লাষ্ট বেয়া কথা দেই মেষরাশিতে বাস করে শুক্লপক্ষে পূর্ণিমা বিশিষ্ট প্রদেশে সমীপ পাঞ্জাবাড়ি নামঘর নিবাসী নাম নবগিরি ব্যৱসায় নদী প্ৰাপ্তিদাৰী কামনায় আপোনালোকৰ নিজৰ গোত্ৰলৈ যাব লাগিব হৰি ওম গং গণেশে কামৰমন্ত্ৰয়ে স্বাহা নমঃ হৰি ওম গং গণেশে কামৰমন্ত্ৰয়ে এয়া মই খিচিৰি বনাই আছো পূজাৰ কাৰণে আজি ফাৰ্ষ্ট টাইম ৰান্ধনি মই নাজানো টেষ্টটো কেনেকুৱা হয় কেমেৰামেনে কৈ দিবা দেই আহিছে খিচিৰি বনাই হৈ গ'ল এয়া খিচিৰি ফাইনেল লুক
এই খিচিৰি মই ফাইনেল দুটা খাই লওঁ এই এয়া বনাই থৈছোঁ কেনেকুৱা হয় এতিয়া খোৱা ৰাইজেহে গম পাব ভকতসকলে মই সুধিম বাৰু পিছত পাৰিলে এতিয়া এইপিনে প্ৰসাদৰ পৰ্ব চলি আছে এতিয়া খাটনি আৰু তুমি লুকাইছা যে কেলে তোমাক দেখুৱামেই হাই কোৱা হাই পূজা সামৰিলে সকলোৱে খিচিৰি খালে ভাল লাগিছে বুলি কৈছে এতিয়া লাষ্ট মই খাই আছোঁ এইপিনে ডিম্পিয়ে খাই আছে মজা বনাইছে কিন্তু কেনেকুৱা হৈছে কোৱা তাই মজা বনাইছে থেংক ইউ ধুনীয়া হৈছে বুলি কৈছে এয়া খিচিৰি খাই আছোঁ থেংক ইউ ৱেলকাম চবেই কৈছে ভাল হৈছে বুলি আজি ফাৰ্ষ্ট টাইম বনাইছে বহুত মানুহৰ কাৰণে আগতে বনোৱা নাই ভাল কমেণ্ট পাইছোঁ ভাল লাগিছে বাকী আজিলৈ বাই বাই আকৌ লগ পাম কেতিয়াবা তেতিয়া